যোৰহাট মাজুলী সংযোগী যি দলং, সেই দলং মাজুলীবাসীৰ আশা আকাংক্ষা। দীৰ্ঘদিন ধৰি এই দলঙৰ কাৰণে মাজুলীবাসীৰ ৰাইজে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল, এই দলং বিচাৰি আহিছিল আৰু শেহতীয়াকৈ দলঙৰ অনুমতি হৈছিল, কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰম্ভ হৈছিল। এটা বিসংগতিৰ কাৰণে আজি 3 মাহ পৰ্যন্ত কাম বন্ধ কৰি ৰখা হৈছিল। আমি সদায় এটা কথা আহ্বান জনাওঁ যে দলংখন কোনো কাৰণত দলঙৰ কাম বন্ধ হ'ব নালাগে। দলঙৰ কামটো নিখুঁতভাৱে হ'ব লাগে, আশ্বাসপূৰ্ণভাৱে হ'ব লাগে আৰু কাম ধাৰাবাহিকভাৱে চলি থাকিব লাগে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দলঙৰ কাম সম্পূৰ্ণ হ'ব লাগে আৰু মাজুলীবাসীৰ যি আশা আকাংক্ষা আছে, সেই আশা আকাংক্ষা যাতে পূৰ হ'ব পাৰে দলংখনৰ পৰা, সেই কথাটোৱে আমি প্ৰতি মুহূৰ্ততে আহ্বান জনাই আহিছোঁ। আমি এটা কথা কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু UP ব্ৰিজ কনষ্ট্ৰাকশ্যন কোম্পানীক ক'ব বিচাৰোঁ আৰু নেশ্যনেল হাইৱেক এটা কথা আহ্বান জনাব বিচাৰোঁ যে দলঙৰ কাম কোনো কাৰণতে যাতে বন্ধ নাৰাখে, কোনো পৰিস্থিতিতে যাতে দলঙৰ কাম বন্ধ নহয়। যদি কেতিয়াবা কিবা কাৰণত আশ্বাসপূৰ্ণভাৱে দলঙৰ কাম নিৰ্মাণ হয়, তেতিয়াহ'লে সেই আশ্বাসসমূহ তাৎক্ষণিকভাৱে দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগে নেশ্যনেল হাইৱে তথা চৰকাৰে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত মাজুলীবাসীক এই দলংখন উপহাৰ দিব লাগে। এইটো আমি সদায় ছাত্ৰ সন্থাই দাবী কৰি আহিছোঁ আৰু আজিৰ তাৰিখতো সেই একেই কথাই ক'ম। দলঙৰ কাম যাতে কোনো কাৰণত বন্ধ নাৰাখে, নিখুঁতভাৱে নিয়াৰিকৈ আশ্বাসপূৰ্ণভাৱে দলঙৰ কাম নিৰ্মাণৰ কাম প্ৰতি মুহূৰ্ততে চলি থাকিব লাগে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দলঙৰ কাম শেষ কৰিব লাগে। এইটো কথা আমি প্ৰতি মুহূৰ্ততে আহ্বান জনাই আহিছোঁ আৰু পুনৰবাৰ সেই কথাই আমি ক'ব বিচাৰিছোঁ যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দলঙৰ কাম সম্পূৰ্ণ কৰি মাজুলীবাসীক উপহাৰ দিব লাগে।